বন্ধুসকল আগৰ মোৰ ভিডিঅ' কেইটাত তোমালোকক বহুপদ ৰাশি শূন্য ঘাত আদিৰ বিষয়ে কৈছিলোঁ। আজি তোমালোকক মই উৎপাদক উপপাদ্য সম্পৰ্কে ক'ম। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক মই কৈছিলোঁ যদি fx এটা বহুপদ ৰাশি হয় আৰু x - a ৰে fx হৰণ কৰিলে যিটো ভাগশেষ পোৱা যায় সেই ভাগশেষটো হৈছে fa। এতিয়া যদি f এর মান শূন্য হয়, fa = 0 হলে x - a fx এটা উৎপাদক হ'ব, তোমালোকে কথা লক্ষ্য কৰিছানে? তোমাক ধৰি লোৱা এটা বহুপদ ৰাশি px দিয়া আছে। তুমি যদি pa = 0 পোৱা তেতিয়া x - a px এটা উৎপাদক হ'ব। এতিয়া তোমালোকক চোৱাচোন, আমি ধৰি লোৱা x³ + x² + x + 1 ৰাশিটোৰ x + 1 এটা উৎপাদক হয়নে পৰীক্ষা কৰিব লাগে। উৎপাদক হয়নে আমি হৰণ নকৰাকৈ ইয়াক কৰিব পাৰিম। ধৰি লোৱা fx = x³ + x² + x + 1। ইয়াত তোমাক কি দিয়া আছে? x + 1। x + 1 = 0 হলে x = -1 হ'ব। এতিয়া f - 1 কিমান হয় চোৱাচোন। f - 1 = -1³ + -1² + -1² + 1 = -1 + 1 + 1 = 0 হ'ল। গতিকে x + 1 fx উৎপাদক হ'ব। এনে তোমালোকে কৰিব পাৰিবা। আকৌ চোৱা, যদি x - 1 ৰাশি x - 1 x² + x + k উৎপাদক হয় তেন্তে k = কিমান? k মান নিৰ্ণয় কৰিব লাগে। আমি ধৰি ললো fx = x² + x + k। এতিয়া তোমাক কি দিছে? x - 1। x = 0 হলে x = 1 হ'ব। f1 কিমান হ'ল চোৱাচোন। 1² + 1 + k = 1 + 1 + k = k + 2। যিহেতু x - 1 fx উৎপাদক, এতেকে f1 = 0 হ'ব, এতেকে k + 2 = 0 হ'ব, এতেকে k = -2। তোমালোকে বুজি পাইছা চাগে? যদি বুজি পোৱা নাই মোক ক'বা। এনে ডাঙৰ ৰাশিবোৰ উৎপাদক উলিয়াবলৈ আমাৰ সহজ হয়। এতিয়া আমাৰ তোমালোকক কেইটামান উৎপাদক কৰিবলৈ শিকাইছোঁ। উৎপাদক বিশ্লেষণ কৰা। ধৰা তোমালোকক দিলোঁ 12x² - 7x + 1। চোৱাচোন, ইয়াত x² লগত পূৰণ হৈ আছে 12 আৰু কনষ্টেণ্ট টাৰ্ম 1। দুইটা পূৰণ কৰিলে তোমালোকে 12 পাবা। 3 × 4 = 12 আৰু 3 কে 4 কে যোগ কৰিলে 7 পাবা। গতিকে আমি এনেদৰে লিখিব পাৰোঁ 12x² -
3x minus 4x plus 1 ইয়াত এই দুইটা ৰাখিত কি কমন লবা 3x কমন ললে 4x minus 1 হল ইয়াত তোমাকে minus 1 কমন লোৱা 4x minus 1 হল this is equal to 3x minus 1 into 4x minus 1 এটো এন্ডাৰ উৎপাদক বিশ্লেষণ কৰা হল এক্সাৰসাইজ কৰি চাবা যদি দিগদাৰ পোৱা মোক ফোন কৰি সুধিবা মোৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি তোমালোকে ভিডিওটো ভাল পাইছা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ